নমস্কাৰ। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো আজি যাব ওলাইছোঁ আমি আঠখেলীয়া নামঘৰ আৰু ঢেকীয়াখোৱা নামঘৰ। তো গাড়ী চাড়ী ৰেডি হৈ গ'ল এইটো চাইডে। তো এতিয়া আমি গৈ থাকোঁ। তো আপোনালোকক সকলোবিলাক ধুনীয়াকৈ দেখুৱাম বুলি ভাবিছোঁ। তো এইফালে আমাৰ হৰি মন্দিৰ আছে, ইয়াতো সেৱা এটা কৰি লওঁ। তো তাৰ পৰা আমি গৈ থাকোঁ আঠখেলীয়া নামঘৰলৈ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি লাহে লাহে গৈ আছোঁ আৰু মোৰ লগত কোন আহি আছে দেখুৱাই দিছোঁ। এইফালে আহিছে নয়ন আহিছে মোৰ লগত, আৰু আহিছে এইফালে অন্তু আহিছে, তাৰপাছত কৃষ্ণমোহন আহিছে আৰু হেমন্ত আৰু বিকাশ আহিছে মোৰ লগত। এনে ধুনীয়াকৈ বহি আছে সিহঁতি। এতিয়া গৈ থাকোঁ লাহে লাহে। তো সেইফালে পাই গৈছোঁহি, আৰু বেছি দূৰ নাই, আৰু 5-6 মিনিট লাগিব আৰু আমি আহি পাই গ'লোহি। তো ইয়াতে অলপ জীয়াই লৈছোঁ। তো এইফালে বহুত ধুনীয়া সেউজীয়া পথাৰ দেখিবলৈ পাইছোঁ। তো এইফালে চাওকচোন কি ধুনীয়া লাগিছে। তো এইখন হ'ল পথাৰখন, কি ধুনীয়া লাগিছে চাওকচোন। আৰু বেছি দূৰ নাই, গৈ কিনে ধুনীয়াকৈ আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু এইফালে পাই গৈছোঁহি এতিয়া, গেটখন পাই গৈছোঁহি। ইয়াতে লিখা আছে ধুনীয়াকৈ। বহু কেইখন গেটে ইয়াত সজাই থৈ দিয়া দেখা গৈছে। ধুনীয়াকৈ এতিয়া গৈ আছোঁ। গেট ভালেকেইখনে সজাই থৈছে, বহুত ধুনীয়া লাগিছে দেখি। গৈ থাকোঁ আগলৈ, কি হয় সকলোবিলাক আপোনালোকক দেখুৱাম। তো এইফালে চাওক। এতিয়া আমি ধুনীয়াকৈ গাড়ী চাড়ী পাৰ্কিং কৰি ল'ব লাগিব। গাড়ী চাড়ী পাৰ্কিং কৰি আমি ইয়াতে চাগে গাড়ী পাৰ্কিং কৰিব পাৰিম নেকি। তো এতিয়া গাড়ী চাড়ী পাৰ্কিং, হয় এইটো পাৰ্কিং প্লেচে হয়। তো এইফালে আপোনালোকে দেখিব পাৰিছে, ইয়াতে আপোনালোকে আহিলে গাড়ী চাড়ী পাৰ্কিং কৰিব পাৰিব। ধুনীয়া লাগিছে আহি। তো গৈ আছোঁ ভিতৰত, আপোনালোকক দেখুৱাই আছোঁ আৰু। তো ফাইনেলি এতিয়া আমি ধুতিশ্ৰী পিন্ধি হৈ গ'ল, ধুনীয়াকৈ ধুতিশ্ৰী পিন্ধি ল'লোঁ। তাৰপাছত এতিয়া আমি ধুনীয়াকৈ যাম নামঘৰৰ ভিতৰলৈ, সেৱা সৎকাৰ কৰিমগৈ। আপোনালোকে চাই থাকিব, ভিতৰতো ধুনীয়াকৈ দেখুৱাই আছোঁ। এইফালে বহুত মানুহ আহিছে, ইয়াত দেখিব পাৰিছে। এইফালে গাড়ীবিলাক পাৰ্কিং কৰি থৈছে। তো চাওক, তো আমি আহিছোঁ এতিয়া, ধুনীয়াকৈ যাওঁ, আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে। তো এইফালে আপোনালোকে দেখিবলৈ পাইছে বহুত মানুহ সমাগম হৈছে। ধুনীয়াকৈ মানুহবিলাক আহিছে। ইয়াতে আপোনালোকে সকলোবিলাক পাই যাব। ইয়াতে চাকি, ধূপ চাকি, তেল, শলিতা এইবিলাক সকলোবিলাকৰ ইয়াতে দোকান পাই যাব আপোনালোকে। তো এইযাতে কিনি ল'ব পাৰিব আপোনালোকে, ধুনীয়াকৈ কিনি ল'ব পাৰিব ইয়াতে। সকলোবিলাক ইয়াতে পোৱা যায়। এতিয়া আমি আহি আছোঁ ধুনীয়াকৈ গোটেইকেইজনে। ঐ বিকাশ হাই কৰি দিয়ে, বিকাশ হাই কৰি দিয়ে।
আমি গৈ আছোঁ এতিয়া চাকি জ্বলাই লওঁ ধুনীয়াকৈ চাকি জ্বলাই আপোনালোকক ভিতৰত ধুনীয়াকৈ পৰিৱেশটো দেখুৱাওঁ চাই থাকক এইফালে চাওক কি ধুনীয়া এটা ভিউ আহিছে ধুনীয়াকৈ দেখুৱাই আছে তো এইফালে আমি আহিছোঁ এতিয়া ধুনীয়াকৈ চাকি লৈ লওঁ ইয়াতে চাকি সকলোবিলাক পোৱা যায় এইফালে দাদাজনৰ দোকানত আহিছোঁ দাদাজনৰ দোকানতে ধুনীয়াকৈ চাকি লৈ লওঁ তাৰপিছত আমি গৈ ভিতৰত ধুনীয়াকৈ চাকি জ্বলাম আৰু আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ চাই ধুনীয়াকৈ সকলোবিলাক বস্তু লৈ লওঁ তো এইফালে পাই গৈছোঁহি মেইন গেটখন এইখন গেটেদি আপোনালোকে সোমাই যাব লাগিব তো চাওকচোন কি ধুনীয়া লাগিছে এইখন এইখনে হ'ল মেইন গেটখন এই গেটখনলৈকে সোমাই যাব লাগিব এইটো চাইডে কি ধুনীয়াকৈ মূৰ্তি চূৰ্তি ৰাখি থৈছে বহুতে মানুহ সমাগম দেখা গৈছে এতিয়া গৈ থাকোঁ আগলৈ ধুনীয়াকৈ চাকি জ্বলাই লওঁগৈ ধুনীয়াকৈ আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিতৰলৈ গৈ দেখুৱাই আছোঁ আপোনালোকে চাওক বহুত মানুহ আহি আছে চাকি জ্বলাই লৈ এইফালে আমাৰ এইকেইজন ভকতকেইজনো আহি আছে ধুনীয়াকৈ আহি আছে সকলোকে দেখুৱাই আছোঁ চাওক ভিডিঅ'টো মজা লাগিছে আহি বহুত ভাল লাগিছে তো এয়া হ'ল ইয়াতে বন্তি জ্বলোৱা প্ৰচলন হয় ইয়াতে বন্তি জ্বলোৱা বিষয় ইয়াতে ধুনীয়াকৈ লিখা আছে আপোনালোকে দেখিব পাৰিছে মজা কৃষ্ণ প্ৰভু চাব লাগিব তো এইফালে ধুনীয়াকৈ দেখিবলৈ পাইছে আপোনালোকে ইয়াতে কি ধুনীয়াকৈ চাকি বন্তি জ্বলোৱা হৈছে সকলোৱে চাকি বন্তি ধুনীয়াকৈ জ্বলাইছে ইয়াতে
চাব পাৰে আপোনালোকে আহিলে ইয়াতে চাকি বন্তি জ্বলাব পাৰিব ধুনীয়াকৈ। বহুত ধুনীয়া এটা পৰিৱেশ। এইফালে দেখিছে এখন কিমান ডাঙৰ এখন চৰাই ইয়াতে দেখিবলৈ পাইছে। এইফালৰ পৰা আপোনালোকক ভালকৈ দেখুৱাই দিছে। এয়াই হ'ল আঠখেলীয়া নামঘৰ। দেখিবলৈ পাইছে আঠখেলীয়া বৰ নামঘৰ। ভিতৰত ধুনীয়াকৈ নাম লৈ থকা হৈছে ভকত বৈষ্ণৱসকলে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বলক ভিতৰত আপোনালোকক দেখুৱাই আছে। দেখিছে এয়াই হ'ল আঠখেলীয়া নামঘৰ মণিপুৰ ঘাট। দেখিবলৈ পাইছে ইয়াতে ধুনীয়াকৈ নাম লৈ আছে। এয়াই হ'ল ঢেকীয়াখোৱা বৰ নামঘৰ। ইয়াতে আজি আহিছোঁ, ধুনীয়াকৈ চাকি তাকি জ্বলালোঁ আৰু চাকি তাকি জ্বলাই ভিতৰত ধুনীয়াকৈ সেৱা সৎকাৰ কৰিলোঁ। আৰু আপোনালোকেও আহিব পাৰে, বহুত ধুনীয়া এটা নামঘৰ। ইয়াতে বহুত মানুহৰ মনৰ আশা পূৰণ হয় বুলি কয়। আৰু আহিছোঁ এতিয়া এইফালে দেখিবলৈ পাইছে আপোনালোকে ধুনীয়াকৈ দেখুৱাই দিছোঁ নামঘৰটো। এইফালে দেখুৱাই দিয়া এবাৰ নামঘৰটো এইফালে দেখুৱাই দিছোঁ। আৰু এয়াই হ'ল পৰিৱেশটো ধুনীয়া লাগিছে। তো আগলৈ গৈ আছোঁ, আমি আগত আৰু দেখুৱাই আছোঁ। তো ইয়াতে বহুত ডাঙৰ ডাঙৰ কাছ আছে। কাছবিলাক ওলাই থাকে, কিন্তু এতিয়া বৰ্তমান ওলোৱা নাই। তো ইয়াতে বহুত ডাঙৰ ডাঙৰ কাছ দেখা যায় ইয়াতে। ইয়াতে দেখিছে আপোনালোকে পুখুৰীটো, এই পুখুৰীতে বহুত ডাঙৰ ডাঙৰ ইয়াতে কাছবিলাক বৰ্তমান ওলোৱা নাই। তো টোপ দিলে ওলাব চাগে, সেইফালে দেখা পাইছোঁ। তো ভালকৈ আপোনালোকে কেমেৰাত দেখি নাপাব, তথাপিও দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো ভালকৈ ওলোৱা নাই কাছবিলাক, ইয়াতে বহুত ডাঙৰ ডাঙৰ কাছ আছে। এইফালে এইজনী দেখিছে আপোনালোকে কাছ ওলাই আছে, এইফালে ওলাই আছে দেখিবলৈ পাইছে আপোনালোকে বহুত ডাঙৰ ডাঙৰ কাছ ইয়াতে ওলাই। বঢ়িয়া লাগিছে। আমুল লাগে বা বিস্কুট খাব, মানুহ পুৰা আহি বামত উঠাইগৈ নেকি মাছবিলাক বালিত। তো এতিয়া ধুনীয়াকৈ আমি আঠখেলীয়া বৰ নামঘৰত চাকি তাকি জ্বলাই আহিলোঁ আৰু বহুত ভাল লাগিল আহি।
এতিয়া আমি নেক্সট যাম ঢেকীয়াখোৱা নামঘৰলৈ যাম। তো ঢেকীয়াখোৱা নামঘৰত ধুনীয়াকৈ তাতো চাকি তাকি জ্বলাম। তাৰপিছত আমি গৈ আছোঁ এতিয়া বৰ্তমান। বহুত ধুনীয়াকৈ বিদায় লৈ আহিলোঁ, বহুত ভাল লাগিলে। আপোনালোকে চাই থাকিব, আপোনালোকক কেতিয়া গৈ দেখুৱাম ঢেকীয়াখোৱা নামঘৰ। তাত গৈ ধুনীয়াকৈ চাকি তাকি জ্বলাম। আৰু এতিয়া আমি বৰ্তমান ওলাই আহিছোঁ। ঢেকীয়া নামঘৰৰ পৰা উলিয়ালোঁ, ধুনীয়াকৈ সেৱা সৎকাৰ কৰিলোঁ। আৰু এতিয়া আমি ঢেকীয়াখোৱা নামঘৰলৈ যাম। আৰু এই গেটখনৰ দিকে ওলাই আহিলোঁ, আপুনি গেটখন দেখিবলৈ পাইছে। এই গেটখন দিকে ধুনীয়াকৈ ওলাই আহিলোঁ। আৰু এতিয়া আমি যাম ঢেকীয়াখোৱা নামঘৰ, তাতো চাকি বন্তি ধুনীয়াকৈ জ্বলাম। তাত গৈ আপোনালোকক ধুনীয়াকৈ দেখুৱাম সকলো দৃশ্য চাই থাকিব ভিডিঅ'। বলক তেতিয়াহ'লে এতিয়া আমি ঢেকীয়াখোৱালৈ যাওঁ। তো এতিয়া আমি আঠখেলীয়া নামঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি ঢেকীয়াখোৱা নামঘৰলৈ যাব ওলাইছোঁ। তো ইয়াৰ পৰা এতিয়া বিদায় লৈছোঁ। তো আপোনালোকে আঠখেলীয়া নামঘৰত গৈ ধুনীয়াকৈ দেখুৱাই আছোঁ। গোটেইকেইজনে ধুনীয়াকৈ সেৱা সৎকাৰ কৰি আহিলোঁ। এতিয়া আকৌ যাম আমি এতিয়া ঢেকীয়াখোৱা নামঘৰত। তাত গৈ আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এতিয়া আমি আহি পাই গ'লোহি ঢেকীয়াখোৱা নামঘৰ। আৰু এইফালে সেই ককাইদেউজনৰ দোকানতে ধুনীয়াকৈ আমি বস্তু পাতি লৈ লৈছোঁ। তাত ধুনীয়াকৈ গৈ পূজা পাতল কৰিমগৈ। এতিয়া ধুনীয়াকৈ চাকি বন্তি জ্বলামগৈ। আৰু ভিতৰত গৈ আপোনালোকক দেখুৱাম এনেকুৱা কি হয়। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এয়া পাই গ'লোহি এতিয়া আমি ঢেকীয়াখোৱা নামঘৰ। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ স্থাপিত। এইফালে ধুনীয়াকৈ লিখা আছে। আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে দেখিবলৈ পাইছে ধুনীয়াকৈ। এইফালে দেখিছে হাতী দুটা আছে, ডাঙৰ ডাঙৰ। এইফালে আছে বন্তি জ্বলোৱা
স্থান। ইয়াতে বন্তি জ্বলোৱা তো আমি এতিয়া ধুনীয়াকৈ জ্বলাই লওঁ চাকি থাকি। তাৰপাছত আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। তো এয়াই হ'ল ঢেকীয়াখোৱা নামঘৰ। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ 1450 চনত ৰোৱা পত্ৰ বিষৰজোপা, এইজোপাই হ'ল আজিলৈকে এনেকৈ আছে। দেখিছেনে আপোনালোকে? আৰু দেখুৱাই আছোঁ ভিতৰলৈ আপোনালোকক ধুনীয়াকৈ। এইফালে আপোনালোকে চাওক, ইয়াতে ধুনীয়াকৈ চাকি তাকি জ্বলাব পাৰে, চাকি জ্বলাব পাৰিব আপোনালোকে। আৰু এই দেখি আছে চাকি গছ কি ধুনীয়াকৈ জ্বলি আছে, ইফালে গছ জ্বলি আছে, ধুনীয়াকৈ চাকি তাকি জ্বলাই। এইফালে দেখিছে আপোনালোকে ঢেকীয়াখোৱা নামঘৰৰ ভিতৰত ধুনীয়াকৈ নাম লৈ আছে। এয়াই হ'ল মণিকূট ধাপ। এইফালে নাম চাম গাই হৈ গ'ল আৰু এতিয়া আমি ধুনীয়াকৈ খানা টানা লৈ ল'লোঁ। গোটেইকেইজনে ইয়াতে ধুনীয়াকৈ বহি চানা খাই আছে। এইফালে দেখিব পাৰিছোঁ এইকেইজনো চানা লৈ ল'লোঁ। এইফালে মণিকূট ভাগ অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে ধুনীয়াকৈ আপোনালোকে দেখিবলৈ পাৰিছে। বেছি ওচৰলৈ নাযাওঁ মই, বেয়া নহয়, তথাপিও আপোনালোকক দেখুৱাই দিছোঁ। ঠিক আছে, এইকেইজনে ধুনীয়াকৈ এটা বহি আছে। তো এইফালে আহিছোঁ, আপোনালোকক ইয়াতে দেখুৱাইছোঁ। এইফালে হ'ল ঢেকীয়া ফুল, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু এইজোপাই হৈছিলে ঢেকীয়া ফুল। এইফালে লিখা আছে ইয়াতে ঢেকীয়া ফুল, আপোনালোকে দেখিব পাৰিছে। এইটাই হ'ল ঢেকীয়া ফুলপাহ। তো আমি সেৱা সৎকাৰ কৰি এতিয়া ওলাই আহিছোঁ ধুনীয়াকৈ নামঘৰৰ পৰা। এইফালে দেখিবলৈ পাৰিছে আপোনালোকে, ওলাই আহিছোঁ আৰু ধুনীয়াকৈ সেৱা সৎকাৰ কৰিলোঁ, বহুত ভাল লাগিল। তো এতিয়া ওলাই আহিছোঁ, এইফালে দেখিবলৈ পাৰিছে আপোনালোকে। গৈ থাকোঁ আমি লাহে এতিয়া গৈ আমি সত্ৰত নামগৈ। সত্ৰত গৈ আপোনালোকক অলপ দেখুৱামগৈ, দেখুৱাবলৈ চেষ্টা কৰিম। মানুহ বহুত আহিছে, বহুত সমাগম, আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। আৰু এয়া পাই গ'লোহি আমি আউনীআটী সত্ৰ। তো ইয়াতো অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰত। আৰু এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ সত্ৰলৈ। সত্ৰৰ ভিতৰত আমি গোটেইকেইজনে আহিছোঁ ধুনীয়াকৈ। আজিৰ দিনটো এনেকৈ বহুত ভাল লাগিছে। তো সকলোতে সেৱা সৎকাৰ কৰিছোঁ, বহুত ভাল লাগিছে আজিৰ দিনটো। ভিতৰত এতিয়া চাকি বন্তি জ্বলাই লওঁগৈ, আপোনালোকক দেখুৱাই আছোঁ। ইয়াতো ধুনীয়া ঠাই।
আৰু চাকি তাকি জ্বলাই এতিয়া ওলাই আহিছোঁ। আজিৰ দিনটো এনেকৈ বহুত ভাল লাগিল। চাকি বন্তি সকলোতে জ্বলালোঁ, পূজা কৰিলোঁ। ভগৱানে যাতে কুশলে ৰাখে। ভাল লাগিল গোটেইকেইজনে এনেকৈ কৰি আহিলোঁ, সকলোতে ঘূৰিলোঁ। যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু এই পবিত্ৰ ভাদ মাহত এনেকৈ সকলোতে চাকি বন্তি জ্বলালোঁ, গোটেইকেইজনে লগ লাগি আহিছিলোঁ, ভাল লাগিল। সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ। সকলোকে বাই বাই।